Hello viewers, good morning. আজি আগুন মাহৰ একাদশী। আজি শাস্ত্ৰমতে তুলসী খতি তুলসী আৰু শংখাচূড়ৰ বিবাহ বাৰ্ষিক। তো চাক গাইজ, তুলসীৰ বিয়া কেনেকৈ পতা হৈছিল এয়া চাক তুলসী গছৰ চাৰিওফালে বাঁহ দি পেলাই সজোৱা হৈছে। তুলসী কালাৰ দিয়া হৈছে। কিছুমানে অৱশ্যে চূৰ্ণি ইউজ কৰে, আমাৰ ইয়াত চূৰ্ণি নাই কাৰণে দিয়া নাই। কালাৰ চালাৰ কৰে এয়া চাক ধুনীয়াকৈ তুলসীক সজোৱা হৈছে। তুলসীক ধুনীয়াকৈ সজোৱাই হোৱা হৈছে। সেন্দুৰ দিয়া হয়, ফুট দিয়া হয়, ফুল দিয়া হয়। ফুল দি পেলাই মিঠাই চিঠাই দি পেলাই, বিশেষকৈ নেপালী সম্প্ৰদায়ৰ মানুহখিনিয়ে তুলসী বিয়াটো পাতে। তুলসী আচলতে কৃষ্ণৰ পিয়াচীও আছিল, মানে প্ৰিয়সীও আছিল। সতী তুলসী তেওঁ সতী হোৱাৰ কাৰণে তেওঁ বিধৱা হোৱা নাই। স্বামী মৃত্যু হৈছিল যদিও স্বামী মৃত্যু হৈছিল, কিন্তু তেওঁ যিহেতু সতী আছিল গতিকে তেওঁ বিধৱা হোৱা নাছিল। কাৰণ শংখচূড়ৰ চিতাটো কেতিয়াও নিবা নাছিল। সেইকাৰণে তুলসী মানে চুধবাও হয়, বিধৱাও হয়। তো গাইজ, আমাৰ যোনসকল মানে বেংগলী সম্প্ৰদায়ৰ মানুহে শাখা পিন্ধে, তো শাখা পিন্ধি তুলসীৰ গাত শাখা বিজোৱা পানীটো তুলসীৰ গাত পৰিলে বহুত বেয়া, মানে পাপ হয়। তুলসীয়ে মানে বেয়া, যি হ'লেও মানে স্বামীৰ পানী ভৰিত পৰিবতো নাপায়। স্বামীৰ নামৰ পানীটো চুধৱা মানুহে পানী দিওঁতে সাৱধান হ'ব লাগে। তো তুলসীয়ে বিধৱা আৰু চুধৱা সকলোৰ হাতৰে পানী গ্ৰহণ কৰে। তুলসী পাত নহ'লে আমাৰ কোনো ধৰণৰ পূজা পাৰ্বণ নচলে। খালি গণেশ পূজা বাদে, গণেশ পূজাত কিন্তু তুলসী পাতটো দিয়া নহয়। কথিত আছে যে তুলসী পাতটো দিয়াৰ পিছত হেনো গণেশৰ পেট ভৰি গৈছিলে। গতিকে প্ৰসাদত তুলসী পাত দিলে গণেশে হেনো খাব নোৱাৰে, কাৰণ তুলসী পাত দেখিলেই আপোনাৰ পেট ভৰি গৈছিলে। যেতিয়া মাতা ৰাণীৰ পূজা হৈছিলে, যেতিয়া আপোনাৰ মানে বালক বালিকা খোৱা হৈছিলে, তেতিয়া গণেশো গৈছিলে। গণেশক খোৱাৰ সময়ত হেনো আপোনাৰ কি হয়, যি ৰান্ধিছিলে চব গণেশে খাই শেষ কৰি দিছিলে। তেতিয়া ভগৱানে মানে মাতা ৰাণীয়ে কৈছিল যে গণেশৰ পাতত লাষ্টত অলপ তুলসী পাত দি দিয়া, চাবা গণেশৰ পেট ভৰি যাব। তো তুলসী পাতটো দি দিছিল। তুলসী পাতটো দি দিয়াৰ পিছত আপোনাৰ পেটটো ভৰি গৈছিল। সেইকাৰণে গণেশ পূজাত তুলসী পাত নিদিয়ে। কিন্তু বন্ধুসকল, এটা কথা জানেনে? কাতি মাহত যদি আপুনি খালী পেটে মানে ৰাতিপুৱা গা ধুই পেলাই তুলসী পাত খাব পাৰে, আপোনাৰ পেটৰ কোনো ধৰণৰ প্ৰব্লেম নাথাকে। পেটৰ প্ৰব্লেমখিনি ভাল হৈ যায়। লাগিলে লিভাৰৰে হওক, যিয়ে নহওক, কিন্তু প্ৰব্লেম ভাল হৈ যায়। তুলসীত পানী ঢালিব লাগে। সন্ধিয়া সময়ত তুলসীত চাকি দিব লাগে। সংসাৰৰ কাৰণে সুখ শান্তি হয়, সুখ শান্তিয়ে বিৰাজ কৰে। তো গাইজ, আমাৰ ভিডিঅ'টো আজি কেনেকুৱা লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।